নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ এডুকেশ্যনেল ইউটিউব চেনেল জ্ঞান বন্ধুলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকে 29 ছেপ্টেম্বৰত যি DHSৰ পিয়নৰ এক্সামটো দি আহিলে, সেই এক্সামৰ প্ৰশ্ন কাকতখনৰ মই উত্তৰসমূহ আপোনালোকলৈ যিমান পাৰি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন কি দি আছে, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য। অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্ন আছে, খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ কোনটো হ'ব? আলেকজেণ্ডাৰ দি গ্ৰেট। অপশ্যন D2 শুদ্ধ হ'ব। 3 নম্বৰ প্ৰশ্ন আছে, হুমায়ুন কাৰ পুত্ৰ আছিল? হুমায়ুন কাৰ পুত্ৰ আছিল? আকবৰৰ পুত্ৰ আছিল। অপশ্যন হ'ব A। 4 নম্বৰ প্ৰশ্ন আছে, বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? অপশ্যন কোনটো হ'ব? C2 হ'ব চৈতন্য। 5 নম্বৰ প্ৰশ্ন আছে, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? অপশ্যন হ'ব B তুলসীদাসে। 6 নম্বৰ প্ৰশ্ন আছে, ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? এইটো আমি সকলোৱে জানো। অপশ্যন হ'ব C 1942 চনত। 7 নম্বৰ প্ৰশ্ন আছে, পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? কেতিয়া সৃষ্টি হৈছিল? আমাৰ 15 আগষ্টত হৈছিল আৰু তেওঁলোকৰ এদিন আগতে হৈছিল, অৰ্থাৎ 14 আগষ্ট 1947 চনত হৈছিল। 8 নম্বৰ প্ৰশ্ন আছে, 1857 চনৰ বিদ্ৰোহ কোন চহৰৰ পৰা আৰম্ভ হয়? কোন চহৰৰ পৰা আৰম্ভ হয়? মিৰাট। অপশ্যন C। 9 নম্বৰ প্ৰশ্ন আছে, আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটো কোনটো? কোনটো? বৃহস্পতি। 10 নম্বৰ প্ৰশ্ন আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? কোনখন? নীল নদী। অপশ্যন হ'ব C। 10 নম্বৰ প্ৰশ্ন আছে, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী কোনখন? কোনখন? অপশ্যন হ'ব C, অৰ্থাৎ নীল নদী। 11 নম্বৰ প্ৰশ্ন আছে, গোবি মৰুভূমি কোন মহাদেশত অৱস্থিত? কোন মহাদেশত? এছিয়া মহাদেশত আৰু মংগোলীয় নামৰ ঠাইত। 12 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? কোনখন? পামিৰ মালভূমি। অপশ্যন হ'ব B। 13 নম্বৰ প্ৰশ্ন আছে, জাপানৰ ৰাজধানী কোনখন? জাপানৰ ৰাজধানী হৈছে টকিঅ', আৰু এই প্ৰশ্নটো মই মোৰ আগৰ 2টা ছেশ্যনত আমি আলোচনা কৰিছিলোঁ, নিশ্চয় মনত আছে আপোনালোকৰ। 14 নম্বৰ প্ৰশ্ন আছে, পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা বুলি বিবেচিত ওলমা বাগিচাখন ক'ত আছে? আমি যে কওঁ বেবিলনৰ বাগিচা বুলি, বেবিলন। উত্তৰ হ'ব C। 15 নম্বৰ প্ৰশ্ন আছে, ডিব্ৰুগড় তলত দিয়া কোনখন নদীৰ পাৰত অৱস্থিত? কোনখন? গতিকে শুদ্ধ, সহজ প্ৰশ্নৰ উত্তৰ ব্ৰহ্মপুত্ৰ। 16 নম্বৰ প্ৰশ্ন আছে, লেণ্ড অফ হোৱাইট এলিফেণ্ট। লেণ্ড অফ হোৱাইট এলিফেণ্ট কাক কওঁ? থাইলেণ্ডক। মানে লেণ্ড অফ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত বুলি প্ৰশ্নটো আহিছে? অপশ্যন হ'ব D2 থাইলেণ্ড। 17 নম্বৰ প্ৰশ্ন আছে, সুৱেজ কেনেলে ভূমধ্য সাগৰক কাৰ সৈতে সংযোগ কৰে? কাৰ সৈতে? ৰেড চি, অৰ্থাৎ লোহিত সাগৰ। অপশ্যন হ'ব A। 18 নম্বৰ প্ৰশ্ন আছে, দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? এমাণ্ডছেনে। 19 নম্বৰ প্ৰশ্ন আছে, লক্ষদ্বীপ তলত দিয়া কোনখন সাগৰত অৱস্থিত? কোনখন? আৰবিয়ান চি, অৰ্থাৎ আৰৱ সাগৰ। অপশ্যন হ'ব A। 20 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া কোনটো ভাৰতৰ এটা বন্দৰ নহয়? কোনটো? মাইচৰ। বাকীকেইটা বন্দৰ বুলি কোৱা নহয়। এইটো আছে কাণ্ডালা আছে গুজৰাটত, পাৰাদ্বীপ আছে উৰিষ্যা, আৰু ভাৱনগৰ আছে গুজৰাটত। এইটো আছে কৰ্ণাটকত। 21 নম্বৰ প্ৰশ্ন আছে, ভাৰতৰ ৰাষ্ট্ৰীয় গীতৰ প্ৰথম শাৰীটো কোনটো? এইটো সকলোৱে জানো, জনগণ মন অধিনায়ক জয় হে। 22 নম্বৰ প্ৰশ্ন আছে, তলত দিয়া কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত নহয়? কোনটো ভাষা? পাৰ্চী ভাষা। আৰু এই A বড়ো, B মৈথিলী, C হিন্দী ভাষা, এই 3টা ভাষা হ'ল আমাৰ সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষা, আৰু পাৰ্চীটো স্বীকৃতিপ্ৰাপ্ত ভাষা নহয়। 22টা ভাষাৰ ভিতৰত এই 3টা ভাষা স্বীকৃতিপ্ৰাপ্ত। তলত দিয়া কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? কোনখন চহৰত স্বৰ্ণ মন্দিৰ অৱস্থিত? অমৃতসৰত। এতিয়া 24 নম্বৰ প্ৰশ্ন আছে, নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? কোন ৰাজ্যত অৱস্থিত? অৰুণাচল প্ৰদেশত। অপশ্যন হ'ব B।
25 নম্বৰ প্ৰশ্ন আছে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল অপশ্যন হ'ব বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ 26 নম্বৰ প্ৰশ্ন আছে হাৰিয়ানাৰ ৰাজধানী ক'ত অৱস্থিত হাৰিয়ানাৰ ৰাজধানী কি চণ্ডীগড় অপশ্যন হ'ব বি 27 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনখন ৰাজ্যৰ ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে কোনখন ৰাজ্যৰ সৈতে পশ্চিম বংগৰ সৈতে 28 নম্বৰ প্ৰশ্ন আছে ভাৰতীয় সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায় ৰাজ্যসভা অৰ্থাৎ অপশ্যন বি 29 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় জাপানখন আৰু বাকীকেইখন স্থায়ী সদস্য 30 নম্বৰ প্ৰশ্ন আছে ইউনিচেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউয়ৰ্কত অপশ্যন বি 31 নম্বৰ প্ৰশ্ন আছে মেন ইটাৰ্ছ অফ কুমাউন নামৰ কিতাপখন কোনে লিখিছিল জিম কৰবেটে অপশ্যন হ'ব ডি 32 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনখন ৰাজধানী ৰেলৱেৰে সংযোজিত কোনখন আগৰতলা 33 নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ পৰ্বতমালাটো কোনটো এণ্ডেজ অপশ্যন হ'ব চি 34 নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি এইটো হ'ব নীলাতিমি ব্লু হোৱেল অপশ্যন ডি 35 নম্বৰ প্ৰশ্ন আছে মাকালু 1 কাৰ পৰ্বত শৃংগ হিমালয় মাকালু 1 36 নম্বৰ প্ৰশ্ন আছে কাবুল কোন দেশৰ ৰাজধানী কাবুল আফগানিস্তানৰ ৰাজধানী 37 নম্বৰ প্ৰশ্ন আছে বৈকাল হ্ৰদ ক'ত অৱস্থিত এইটো হ'ব ৰাছিয়া অপশ্যন ডি নেক্সট প্ৰশ্ন আছে তোদাসকল কোন ৰাজ্যৰ জনজাতি তামিলনাডু নেক্সট আছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে এইটো একেবাৰে ইজি প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতি এইবোৰ নিশ্চয় আপোনালোকে লিখিছে নিশ্চয় পৰীক্ষা আপোনালোকৰ ভালেই হৈছে 40 নম্বৰ প্ৰশ্ন আছে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী কোন আছিল প্ৰথমজন উপ প্ৰধানমন্ত্ৰী আছিল চৰ্দাৰ বল্লভ ভাই পেটেল 41 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনটো অংগই খাদ্যৰ পাচন ক্ৰিয়াত ভাগ নলয় ইয়াত জেজু নাম অপশ্যন ডি 42 নম্বৰ প্ৰশ্ন আছে লোহিত ৰক্তকণিকাত থকা হিমোগ্লোবিনত কি থাকে এইটো থাকে লো অৰ্থাৎ ডি 43 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনটো মানুহৰ তেজৰ গ্ৰুপ নহয় কোনটো অপশ্যন হ'ব ডি অৰ্থাৎ চি বাকীকেইটা এ অ' এ বি এইবোৰ তেজৰ গ্ৰুপ কিন্তু চি নামৰ গ্ৰুপ আজিলৈ শুনা নাই 44 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনটো গ্ৰন্থি নলিকাবিহীন হয় কোনটো গ্ৰন্থি এ পিটুইটাৰী গ্ৰন্থি 45 নম্বৰ প্ৰশ্ন আছে তলত দিয়া কোনটো অংগই ৰেচন ক্ৰিয়াত ভাগ নলয় কোনটো অংগই ইয়াত হ'ব প্লিহা যিটো কওঁ 46 নম্বৰ প্ৰশ্ন আছে আলুত প্ৰচুৰ পৰিমাণে কি থাকে এইটো বহুতে কি লিখিছে ফেট অৰ্থাৎ চৰ্বি বুলি লিখিছে কিন্তু এইটো অপশ্যন অশুদ্ধ ইয়াত কাৰ্বহাইড্ৰেটটো শুদ্ধ অৰ্থাৎ এটো 47 নম্বৰ প্ৰশ্ন আছে এ ভিটামিনৰ অভাৱে কি কৰে এইবোৰ প্ৰশ্ন মোৰ আগৰ ছেশ্যনবোৰত আপোনালোকক মই দিছিলোঁৱেই এ ভিটামিনৰ অভাৱে কুকুৰী গণা কৰে 48 নম্বৰ প্ৰশ্ন আছে পাকস্থলীৰ পাচক ৰসে কি কৰে পাকস্থলীৰ পাচক ৰসে পাচন কৰে কি অপশ্যন 4টা আছে কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি এই গোটেইকেইটাই পাচন কৰে অৰ্থাৎ ওপৰৰ আটাইকেইটা অপশ্যন হ'ব ডি নেক্সট প্ৰশ্ন কি আছে তলত দিয়া কোনটো ছালৰ কাম নহয় কোনটো ইয়াৰ বাকীকেইটা হয় এই অপশ্যন ডিটো নহয় ই হৰম'ন নিঃসৰিত কৰে এইটো নহয় 50 নম্বৰ প্ৰশ্ন আছে সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি হৈছে ছ'ডিয়াম ক্লৰাইড এবাৰ আমি ইংলিছৰ প্ৰশ্নখিনি অকণমান চাওঁ কি আছে আপোনালোকে মনত ৰাখি যাব আপোনালোকে মনত পেলাব কি লিখিছিলে ইয়াত 51 কুৱেশ্যনটো আছে কি আছে উত্তৰ হ'বলৈ মিক্স অপশ্যন বি মনত আছে নিশ্চয় আপোনালোকৰ 52টো হ'ব লাগে ডিপ অপশ্যন চি 59 নম্বৰ কুৱেশ্যন আছে হোৱাট ইজ দ্য ষ্টাডি অফ প্লেণ্টছ কল মানে আমি এইটো 59 নম্বৰ কুৱেশ্যন আছে হোৱাট ইজ দ্য ষ্টাডি অফ প্লেণ্টছ কল কি হ'ব এইটো বটানী 60 নম্বৰ কুৱেশ্যন আছে হোৱাট ইজ দ্য গ্ৰুপ অফ বিজ কল এইটো অপশ্যন হ'ব বি স্ৱাম মানে মৌমাখিৰ গ্ৰুপক কি কোৱা হয় হোৱাট ইজ দ্য
প্লুৰেল অফ অক্স কি হ'ব অক্সেন অপশ্যন হ'ব চি 62 নম্বৰ কুৱেশ্যন আছে হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰপাৰ নাউন ইয়াতে কোনটো হ'ব বাটাৰফ্লাই অপশ্যন চি 63 নম্বৰ কুৱেশ্যন আছে হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ গুড কোনটো হ'ব বেষ্ট ছুপাৰলেটিভ 64 নম্বৰ কুৱেশ্যন আছে এন এপল এ ডে কিপছ ডেছ এৱে অপশ্যন কোনটো হ'ব ডক্তৰ মানে এটা আপেল আমি সদায় যদি খাওঁ ডক্তৰৰ কাষ চাপিবলগীয়া নহয় তেনেকুৱা নেক্সট প্ৰশ্ন আছে এ পাৰ্চন হু কাটছ হেয়াৰ ইজ মানে যিয়ে চুলি কাটে কি এইটো হ'ব এ বাৰ্বাৰ 66 আছে হুইচ অফ দ্য ফলোয়িং ডিনোটছ দ্য চাউণ্ড মেড বাই এ ডগ অপশ্যন কোনটো হ'ব চি বাৰ্ক 67 আছে হোৱাট ইজ এ মেল বি কল্ড কি হ'ব এইটো ড্ৰোন নেক্সট আছে হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ শিপ কোনটো হ'ব অপশ্যন এ হাৰ্ট হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ৰিপ্লাই কি হ'ব ৰিপ্লাইড REPLIED ৰিপ্লাইড 70 নম্বৰ প্ৰশ্ন আছে এ পাৰ্চন হু ট্ৰিটছ বন ডিজিজ ইজ কল কি এন অৰ্থোপেডিচিয়ান 70 অপশ্যন হ'ব বি ইজ কি হ'ব এইটো এ মিল্ক ওমেন অপশ্যন এ আপোনালোকে মনত কৰিব 72 কি আছে এ চাইল্ড কেন নট লাৰ্ণ অন ডেছ আউন তো কোনটো হ'ব অপশ্যন ডি টু ইটছ 73 কি দি আছে চুজ দ্য ৱৰ্ড উইথ কাৰেক্ট স্পেলিং ইয়াত কাৰেক্ট স্পেলিংটো বাচিব দিছে তো এইটো কোনটো হ'ব চি টো হ'ব অপশ্যন 74 কি দি আছে হোৱাট ইজ দ্য হোম অফ এ ৰেবিট কল কি হ'ব অপশ্যন ডি 75 কি হ'ব অপশ্যন ডি টু কি দি আছে হোৱাট ইজ দ্য অপজিট অফ বেটচেলৰ কি হ'ব অপজিট স্পিনষ্টাৰ মনত ৰ'ব নিশ্চয় এতিয়া আহিব মেথছৰখিনি মেথছৰ পাৰ্টটো আপোনালোকক মই ইয়াতে অকল অপশ্যন কেইটা দেখুৱাই যাম আৰু পিছত মই এটা ছেশ্যন এটা লৈ আহিম যিটো ছেশ্যন আপোনালোকে বুজি পোৱাকৈ ধুনীয়াকৈ ভাঙি ভাঙি মই গোটেইখিনি উত্তৰ আপোনালোকক দেখুৱাই দিম এতিয়া 76ৰ পৰা 100 নম্বৰলৈ গোটেইখিনি মেথছ আছে সেইখিনি আমি চাওঁ আহক কি আছে 76টো কি আছে সৰল কৰা দিছে এইটো অপশ্যনটো কোনটো হ'ব আপোনালোকে খালি মনত পেলাই যাওক এইটো অপশ্যন কোনটো আপোনালোকে চুজ কৰিছিলে এইটো অপশ্যনটো চি হ'ব এতিয়া 77 কি আছে 77ৰ অপশ্যনটো কি হ'ব অপশ্যন হ'ব চি 78 কি দি আছে 11ৰ তিনিটা ক্ৰমিক গুণিতকৰ যোগফল হ'ল 363 ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো কি ইয়াৰ অপশ্যন কোনটো হ'ব বি অৰ্থাৎ 110 79 কি দি আছে অৰ্জুনৰ বৰ্তমান বয়স শ্ৰিয়াৰ বয়সৰ দুগুণ 5 বছৰ আগতে তাৰ বয়স শ্ৰিয়াৰ বয়সৰ 3 গুণ আছিল এতিয়া শ্ৰিয়াৰ বৰ্তমান বয়স কিমান উলিয়াব দিছে এইবিলাক প্ৰশ্ন মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম আপোনালোকে বুজি পোৱাকৈ মই এটা ছেশ্যন লৈ আহিম এইটো অপশ্যনটো 10 বছৰ হ'ব এতিয়া আপোনালোকে খালি কি অপশ্যন চুজ কৰিছিলে সেইটো মনত কৰি যাওক মাত্ৰ 80 নম্বৰ প্ৰশ্ন কি দি আছে এটা সামন্তৰিকৰ দুটা বাহুৰ দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ আৰু 12 চেণ্টিমিটাৰ হ'লে তাৰ পৰিসীমা কিমান এইটো অপশ্যন কি হ'ব চি 38 চেণ্টিমিটাৰ এতিয়া 85ৰ এনচাৰটো কি হ'ব এনচাৰটো হ'ব চি অৰ্থাৎ 7 হ'ব উত্তৰ 86ৰ কি হ'ব 840 টকা দাম বুলি লিখা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হ'ল তেতিয়া ইয়াত ডিছকাউণ্ট কিমান শতাংশ দিয়া হ'ল এইটো দিছে কিমান ডিছকাউণ্ট হ'ব অপশ্যন হ'ব ডি টু 15%। 87 এনচাৰ কি হ'ব 87 এনচাৰ হ'ব প্ৰফিট 17%। 88 কি হ'ব 88 হ'ব অপশ্যন বি এতিয়া 89 কি দি আছে এইবিলাক একেবাৰে সহজ অপশ্যনটো এ হ'ব 28 90 কি দি আছে 90 অপশ্যন হ'ব চি টু আপোনালোকে নিশ্চয় এইবোৰ টিক কৰিছিলে 91 হ'ব 11 চেণ্টিমিটাৰ অৰ্থাৎ অপশ্যন এ 92 হ'ব অপশ্যন ডি 93 হ'ব অপশ্যন এ 94 হ'ব 700 অৰ্থাৎ অপশ্যন বি 95 হ'ব
অপশ্যন এ আৰু 96 হ'ব 24 এইবিলাক একেবাৰে সহজ প্ৰশ্ন তথাপি এইখন প্ৰশ্ন আচলতে পিয়নৰ হিচাপত বেছি অলপ টান আহিছে বাৰু আজি নেক্সট 97 আছে অপশ্যন কোনটো হ'ব ডিটো শুদ্ধ উত্তৰ হ'ব 98 কি হ'ব শুদ্ধ উত্তৰটো হ'ব চি অপশ্যন চি অৰ্থাৎ উত্তৰ হ'ব 3 99 হ'ব অপশ্যন বি শুদ্ধ উত্তৰটো অপশ্যন বি আৰু 100টো হ'ব অপশ্যন চি এতিয়া বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকৰ পৰীক্ষা ভালেই হৈছে চাগে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে অকণমান শ্বেয়াৰ কৰি দিব লাইক কৰিব অকণমান কমেণ্টত কৈ দিব যদি কিবা ভুল হৈছে তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় আই অসম